BTR नि बुंथिगिरि खाथिराम बर'आ टि सार्भिस स्टल बेखेवनानै होदों। BTR सोरखारा रायजोफोरखौ गावसुंथा महरै थांनानै थानो राहा खालामना होनायजों गोबां रोखोमनि बिथांखिफोरखौ फोसावदों। थिग बेबायदिनो BTR सोरखारा जिउखां राहानि थाखाय गोबां सुबुंफोरनो ई-रिक्सानि टि सार्भिस स्टल राननानै होदों। BTR सोरखारा होनाय बाक्सा जिल्लानि बागानपारानि बे टि सार्भिस स्टलखौ बुंथिगिरि खाथिराम बर'आ दिनै बेखेवनानै होयो आरो बुंथियोदि BTR खुंथाया गोबां सुबुंफोरनो थांनानै थानायनि राहानि थाखाय बायदि रोखोमनि बिथांखिफोरखौ आजावदों आरो अनसुंथाइफोरखौबो होबोबाय थादों होनना बुंथियो। माइनाव सोरां बिथांखिनि गेजेरजों माखासे साननि उनावनो सेल्फ हेल्प ग्रुपफोरनोबो 25,000 अनसुंथाइ होनो थांगासिनो दं होनना फोरमायथिदों। बागानपारानि बिदन बसुमतारिया बे टि सार्भिस स्टलखौ मोननो हानानै जोबोद गोजोननायखौ फोरमायथियो आरो BTR सोरखार आरो गाहाय खुंगिरि प्रमद बर'निसिम साबायखर बावो। लोगोसेनो बेनि गेजेरजों थांनानै थानायनि राहाखौ खालामनानै लागोन होनना फोरमायथिदों। प्रमद बर' महोदये जी माने BTR प्रधान हिसाबै कार्यभार लोৱাৰ পিছতে 2020 চন आছিলে 2020 চনৰ 15 ডিসেম্বৰ আছিল। এদিনা শপত গ্ৰহণ কৰিছিলে আৰু এই শপত গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত BTR প্ৰধান প্ৰমোদ বড়ো মহোদয়ে বিভিন্ন আঁচনি বিভিন্ন স্তৰৰ মানুহখিনিক উদ্দেশ্য কৰি বিভিন্ন আঁচনি ইয়াত গ্ৰহণ কৰা হৈছে আৰু এই হিচাপে বৰ্তমান সময়ত BTR অঞ্চলত 35টা ফ্লেগশ্বিপ স্কিম ইয়াত চলি আছে বিভিন্ন বিভাগত শিক্ষা বিভাগতে হওক বা বিভিন্ন মানে WPT কিবা কিবি তেনেকুৱা মানে 35টা বিভাগত ইয়াত ফ্লেগশ্বিপ স্কিম চলি আছে আৰু ইয়াৰ ভিতৰতে শেহতীয়াকৈ যি BTR প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰৰ 3 বছৰ বৰ্ষপূৰ্তি উপলক্ষে ইয়াত এইবেলি 2022 আৰু 23 যি এটা বিত্তীয় বৰ্ষ এই বিত্তীয় বৰ্ষত শেষৰ পিনি ইয়াত এটা বিভিন্ন যিখিনি মানে আমাৰ ইয়াত মানে কোৱালিটি যি চাহ বনায় যিটো গুণগত চাহ বনোৱা ব্যক্তিসকলক চিনাক্ত কৰি ই-ৰিক্সাত মানে টি সাৰ্ভিস ষ্টল মানে কি কৰা হৈছে যে মানে ইয়াত আঁচনি ধাৰ্য কৰা হৈছিলে আৰু এই হিচাপে আমিও বাগানপাৰা পাবলৈ সক্ষম হৈছে আৰু আজি আমি এই বাগানপাৰাত এইটো শুভ উদ্বোধন কৰিছোঁ আৰু আজি দেখিছোঁ যে বিভিন্ন অঞ্চলত বিভিন্ন BTR অঞ্চলত এই যি টি সাৰ্ভিস যি ষ্টল এই টি সাৰ্ভিস ষ্টলে এটা ভাল এটা সুনাম অৰ্জন কৰিছে সুন্দৰভাৱে মানে তেখেতসকলে যিটো কোৱালিটি চাহ যেটো মানে BTR প্ৰধানে বিচাৰিছিলে আমিতো সব দোকানতো চাহ পাওঁ কিন্তু ইয়াত কোৱালিটি মেইনটেইনৰ কথাটো মানে খুব মানে গুৰুত্ব দিয়া হৈছিল আৰু হিচাপে নিশ্চয় কোৱালিটি চাহ আমি পাবলৈ সক্ষম হৈছোঁ গুণগত চাহ পাবলৈ আমি সক্ষম হৈছোঁ আৰু তাৰ বাহিৰেও ইয়াত বিভিন্ন যিখিনি ফ্লেগশ্বিপ স্কিমবিলাক ইয়াত চলি থকাটো আমি দেখিছোঁ যে এই যি 3টা বছৰ এই 3টা বছৰত নিশ্চয় এই BTR অঞ্চলে বিশেষকৈ বিভিন্ন যি বিভিন্ন বিভাগত ইয়াত জীৱিকা যিটো লিভলিহুড বুলি কোৱা হয় এই জীৱিকা এই BTR অঞ্চলত বসবাস কৰা বিভিন্ন স্তৰৰ মানুহখিনিক জীৱিকা প্ৰদানৰ যি এটা আঁচনি এই জীৱিকা প্ৰদানৰ আঁচনি ধাৰ্য কৰি বিভিন্ন মানে তেনেকুৱা আঁচনিবিলাক ইয়াত কৰা হৈছে যে আমি সকলোৱে জানো অঞ্চল বিথাংকিটো যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে এই ক্ষুদ্ৰ ব্যৱসায়ী অকল ইয়াত মানে অকল এটা জনগোষ্ঠীক উদ্দেশ্য কৰি নহয় এই BTR অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী ইয়াত বসবাস কৰে আৰু সেই জাতি জনগোষ্ঠীৰ যিখিনি মানে ক্ষুদ্ৰ ব্যৱসায়ীবিলাকক উদ্দেশ্য কৰি 2020 চনৰ পৰাই ইয়াত এই যি আৰ্থিক সাহায্য দিয়া এই ব্যৱস্থাটো কৰা হৈছে তাৰোপৰি আমি দেখিছোঁ যি মানে মাইনাও চৰাং বিথাংকি এই মাইনাও চৰাং বিথাংকি যেটো মানে সেলফ হেল্প গ্ৰুপবিলাকক যেটো মানে আৰ্থিক সাহায্য দিয়া এই আৰ্থিক সাহায্য দিয়াটো ইতিমধ্যে সম্পূৰ্ণ মানে এটা প্ৰথমবাৰৰ কাৰণে সম্পূৰ্ণ এটা হৈছে প্ৰায় 4,000 সেলফ হেল্প গ্ৰুপে ইয়াত মানে মাইনাও চৰাং বিথাংকি দিয়াত পাবলৈ সক্ষম হৈছে আৰু অতি শীঘ্ৰে আৰু ইয়াত যিখিনি বাকী ৰৈ থকা যিখিনি মানে সেলফ হেল্প গ্ৰুপবিলাক সেই সেলফ হেল্প গ্ৰুপবিলাকক মানে কি মানে যেটো আৰ্থিক সাহায্য এই আৰ্থিক সাহায্যটো দিয়াৰ যি এটা ব্যৱস্থা ৭৫,000 মানে যে আৰ্থিক ব্যৱস্থা যি এটা ব্যৱস্থাতে ইতিমধ্যে প্ৰস্তুতি কৰা হৈছে 2 দিনতে
আৰু মাইনাও চৰাং বিথাংকি নামেৰে মানে মহিলাসকলক সেল্ফ হেল্প গ্ৰুপসকলক মানে আৰ্থিক সাহায্যৰ যিটো চেক এইটো প্ৰদান কৰা হ'ব। তো তেনেকুৱা বহুতকেইটা আঁচনি বৰ্তমান BTR চৰকাৰে ৰাখিছে আৰু ইয়াৰ দ্বাৰাই বহুত মানে ব্যক্তিসকলক অনুষ্ঠান প্ৰতিষ্ঠানসকলেও মানে ইয়াত কি হৈছে যে লাভৱান হৈছে। ফিন ৰোডমখাং ইয়াত মানে প্ৰাক্তন NDB সকলক লৈ আৰু ইয়াত যিখিনি মানে নিবনুৱা যুৱক যুৱতীসকলক লৈ ফিন ৰোডমখাং নামেৰে এটা ইয়াত ছ'চাইটি মানে আছে আৰু এই ছ'চাইটিৰ দ্বাৰাইও ইয়াত মানে কি হৈছে যে ইয়াত মানে বিভিন্ন মানে যি জীৱিকা এই জীৱিকাৰ পথটো ইয়াত দিয়া হৈছে। যে আমি ইয়াত দেখিছোঁ যে আমাৰ 25 নং বাগানপাৰা সমষ্টিত ইয়াত আমাৰ এটা মানে মিল মানে ধান মিল এই ধান মিলৰ ব্যৱস্থা ইয়াত আমি কৰা হৈছে। আৰু ইয়াত দেখিছোঁ যে মানে বৰ্তমান যি নিৰ্মাণ এই নিৰ্মাণটো পূৰ্ণ পৰ্যায়ত আছে আৰু নিশ্চয় আমি খুব সোনকালে এই ফিন ৰোডমখাং যিটো ছ'চাইটি এই ছ'চাইটিৰ দ্বাৰাই যিটো মানে ধান মিলত আমাৰ বহু মানে ৰাইজে উপকৃত হ'ব আৰু ইয়াত বহুকেইজন নিবনুৱা তথা প্ৰাক্তন NDB সকলে ইয়াত জড়িত হৈ আছে। আৰু নিশ্চয় এই যে এটা ফিন ৰোডমখাঙৰ ছ'চাইটিৰ জৰিয়তে যিখিনি মানে ব্যৱসায় ভিত্তিত যে এটা ছ'চাইটি এই ছ'চাইটিত নিশ্চয় বহু নিবনুৱা যুৱক যুৱতীসকল আৰু প্ৰাক্তন NDB সকলে এই ছ'চাইটিৰ দ্বাৰাই ব্যৱসায়িকভাৱে মানে নিজৰ যে এটা জীৱিকা এই নিজৰ জীৱিকাটো সংস্থাপনৰ যে এটা পথ এই পথটো সুষম হৈছে আৰু নিশ্চয় ইয়াৰ পৰা আমি ভাল এটা মানে যে এটা ৰিজাল্ট এই ৰিজাল্টটো আমি পাম। BTR गभर्नमेन्टआ आंनो जि अनसुंथाइ होबाय आं गोजोननाय मोनदों। आं आरो दिनै उद्बोधन खालामदो। बे उद्बोधनाव बुंथिगिरि कातिराम साराबो नुजाथिफैदो। बिथांनि जोहैनो दिनैनि बे जागायजेननाय पिटाखौ हानाय जादों। आङो दा जिहेतु आंनो जिखिनि आइजें होबाय बे आइजेंखौनो आङो जेरै हायो नाजानोसै माबायदिहाय राहा खालामबा माबायदियै आङो उन्नत खालामनो हागोन बेनि थाखाय आङो आगजु जादों। दिनै आङो उद्बोधन खालामनो मोननानै गोजोननाय मोनदों। जायखिजाया आं साहाखौ ग्रिन टि कफि ब्लेक टि बेफोरबायदिहाय आङो बानायनो सानदों आरो फिथा आरो जिखिनि आइजें आं बानायनो हायो मिथाइ आं बेखिनिखौ बानायनानै आं फाननो थाखाय आं आगजु खालामदों। आगोल आङो 2019नि सिगाङाव आङो साहा दखानखौनो होयोमोन। बाहाय एसे उसुबिदानि थाखाय आङो साहा दखानखौ गारनांगौ जादों। बेनि थाखायनो आङो होनो हायाखैमोन। दा जिहेतु आंनो जि BTR गभर्नमेन्टआ जि आंनो अनसुंथाइ होबाय आं बेजोंनो सोलिनानै आं नाजादों। इयुनाव जिहेतु आङो थांना थानायनि राहाखौ खालामनो हायो बेनि थाखाय आङो BTR गभर्नमेन्टनिखौबो आङो साबायखर बावनाय जाबाय आंनिफ्राय। रायजोफोरा जिहेतु आंनि बे दखानाव फैनानै आंनि जि आइजें बानायनाय बेफोरखौ जायो आरो साहाफोरखौ लोङो आरो रायजो राजाया आंखौ अनोबासो आङो बे दखानखौ आं सोलिलांनो हागोन। बेनि थाखाय आङो गासै रायजो राजा नोंथांमोनखौबो आङो खावलायनाय जाबाय आंनिफ्राय। BTR गभर्नमेन्टर नতুন आँचनी टी सार्विस प्रतिটো সমষ্টিতে এইবেলি এই বিত্তীয় বৰ্ষত একোখনকৈ ই-ৰিক্সাত মানে চাহ ষ্টল উদ্বোধন কৰা হৈছে। আজি আমাৰ বাগানপাৰা সমষ্টি হিচাপেও এখন আমি পাবলৈ সক্ষম হৈছোঁ। তো আজি আমি শুভ উদ্বোধন কৰিলোঁ। এইটো মানে আমাৰ BTR গভৰ্নমেণ্টৰ নতুন আঁচনি আৰু আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই নতুন পৰিকল্পনাৰে BTRৰ অৰ্থব্যৱস্থাক এক উন্নত পৰ্যায়লৈ লৈ যোৱাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে আৰু এইটো তাৰেই এটা অংশ বিশেষ। তো আমি খুব আনন্দিত হৈছোঁ, ৰাইজেও আনন্দ পাইছে যে ইয়াৰ দ্বাৰাই হয়তো এটা পৰিয়ালৰ অৰ্থনৈতিক ব্যৱস্থাৰ উন্নতিকৰণ হ'ব বা কিছু ৰাইজেও ইয়াৰ পৰা চাহৰ সোৱাদ ল'বলৈ সক্ষম হ'ব। তেনেকুৱা নতুন আঁচনিৰে BTRক আগবঢ়াই লৈ যোৱাৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ মানে আঁচনি গ্ৰহণ কৰিছে, পন্থা অৱলম্বন কৰিছে। ইয়াৰ দ্বাৰাই প্ৰমোদ বড়ো ডাঙৰীয়াই BTR অঞ্চলক এক উন্নত অঞ্চল হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত
এনেবোৰ পদক্ষেপ গ্ৰহণ কৰি আছে এইখিনিকে ক'ব বিচাৰিছোঁ क'क्राझार सहरनि साखाथि थिथागुरियाव थानाय मानास पाब्लिक स्कुला 2024-25 सोलोंथाइ बोसोरनि गोदान मुं थिसननाया सोलिगासिनो। थिथागुरियाव थानाय इंराजि बिजोंनि मानास पाब्लिक स्कुलाव दासान्दि नार्सारिनिफ्राय 8 थाखोसिम गोदानै मुं थिसननाया सोलिगासिनो। बे फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसे फरायसाफोरनि थाखाय दं मोजां खाबुफोर। थाखो फोरोंथायनि अनगायैबो योगा क्लासेस, बेसिक कम्पिउटार एडुकेशन, इंलिश स्पीकिंग स्किल, मैथ्स एंड साइंस प्रोजेक्टिंग, हाईली एक्सपीरियंस फैकल्टी आरो स्मार्ट क्लासेसनि खाबुफोर दं। बेजों लोगोसेनो बे फरायसालियाव हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलबो दं। गोसो गोनां बिजाथिफ्रा थिथागुरिनि मानास पाब्लिक स्कुलाव मुं थिसनोब्ला नैबे जानबुं नम्बर 6000853288 6000489621 9101 008849 कल खालामनानै सुलाद लानो हागोन।